সকলোকে স্বাগতম জনাইছোঁ আজিৰ নতুন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো দুটা টপিক লৈ আহিছোঁ। প্ৰথম টপিকটো হৈছে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ফলাফলৰ তাৰিখ ঘোষণা, আৰু দ্বিতীয়টো হৈছে এল পি আৰু এ পিৰ যদি আজি মেৰিট লিষ্ট নোলায় তেতিয়াহ'লে কেতিয়ামানলৈকে ওলাব পাৰে। এতিয়া প্ৰথম কথাটোলৈ যাওঁ। অহা মে' মাহৰ 3 তাৰিখে থাৰ্ড গ্ৰেডৰ ফলাফল আৰু 4 তাৰিখে ফ'ৰ্থ গ্ৰেডৰ ফলাফল তাৰিখ ঘোষণা কৰিছে তেওঁলোকে, আৰু এই দুটা তাৰিখত থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ফলাফল ঘোষণা হ'ব। এতিয়া যিবিলাকে পৰীক্ষা দিছিলে তেওঁলোকে যিটো ছেবাৰ অফিচিয়েল ৱেবছাইটত গৈ কেনে তেওঁলোকৰ যিবিলাক এপ্লিকেশ্যন নাম্বাৰ তেনেকুৱা দিছিলে, আৰু সেই নাম্বাৰবিলাক দি কেনে তেওঁলোকে ফলাফলটো চাব পাৰিব। আৰু দ্বিতীয় কথাটো হৈছে যদি এল পি আৰু ইউ পিৰ আজি মেৰিট লিষ্ট নোলায় তেতিয়াহ'লে কেতিয়ামানলৈকে ওলাব পাৰে। চাওক, এতিয়ালৈকে একো সঠিক আপডেট একো নাই যে কোন তাৰিখে ওলাব, কিন্তু এটা ফেক্ট আছে যে অহাকালি ৰবিবাৰ বন্ধ আৰু পৰহি মে' দিৱস আছে বন্ধ। এই দুটা দিন বন্ধ হ'ব। যদি আজি মেৰিট লিষ্ট নোলায় তেতিয়াহ'লে কালি আৰু পৰহি ওলোৱাৰ সম্ভাৱনা নাথাকে। কিন্তু এটা কথা আমি মন কৰিব লাগিব, যেতিয়া ঈদৰ বন্ধ আছিলে, ঈদৰ বন্ধৰ দিনা কিন্তু পি জি টি আৰু জি টিৰ মেৰিট লিষ্ট প্ৰকাশ কৰি দিছিলে। গতিকে যদি গোটেইখিনি বস্তু ৰেডি কৰিছে তেতিয়াহ'লে আজি যদি নিদিয়ে তেতিয়াহ'লে কিন্তু যদি চব ৰেডি আছে বন্ধৰ বাৰটো কিন্তু আপলোড কৰি দিব পাৰে। গতিকে এইটো মানে সম্ভাৱনাৰ কথাহে কৈছোঁ মই। গতিকে দেখা যাওক পিছলৈকে কি হয়। গতিকে আজি এইখিনিয়ে আছিলে। যদি কথাখিনি ভাল লাগিছে, ইনফৰ্মেটিভ লাগিছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।